চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি আকৌ একেবাৰে কম সময়ৰ ভিতৰতে বনাব পৰা টেষ্টি আৰু বহুত বেছি হেল্থি ৰেচিপি এটি আপোনালোকৰ বাবে লৈ আহিছোঁ। এনেদৰে এবাৰ বনাই খাই চাবচোন, বহুত বেছি ভাল লাগে, বহুত বেছি টেষ্টি হয় খাবলৈ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু বনাই খাই কেনেকুৱা পালে কমেণ্টত জনাবলৈ একেবাৰে নাপাহৰিব। তেনেহ'লে আহকচোন চাওঁ মই কেনেদৰে বনাইছোঁ। এয়া ডালিয়া এবাটি লৈছোঁ, গাখীৰ মই 1 লিটাৰ লৈছোঁ, চেনি মই 3 চামুচ আধা লৈছোঁ, আৰু যদি মিঠাটো অলপ কম খায় তেনেহ'লে 2 চামুচ দিলেও হয়। আৰু ইয়াত লৈছোঁ কাজু কেইটামান, আৰু এয়া কিচমিচ কেইটামান, আৰু এয়া বাদাম কেইটামান লৈছোঁ, আৰু এয়া লৈছোঁ গাইঘী এচামুচ, তেজপাত 2 খিলা, আৰু এয়া ইলাচি 2টা লৈছোঁ। ইলাচি 2টা অলপ খুন্দি ল'ম, খুদুনাত অলপ চেপেটা চেপেটা কৰি দিম, গোন্ধটো বেছি ওলায় তেতিয়া। এয়া কুকাৰত ডালিয়াখিনি দি 2টা চিটি মৰাই ল'ম। এয়া গৰম পানী দিছোঁ, গৰম পানী 1.5 বাতিমান দিব লাগিব, বাতি, আৰু এয়া আধা বাতি। ঠাণ্ডা পানী দিলেও হয়, মই গৰম পানী দিছোঁ। এয়া গাখীৰখিনি দি দিছোঁ, উতলিব দিম। জুইটো বহাই থৈছোঁ, আৰু এয়া গাইঘী চামুচ দি দিছোঁ। এয়া ইলাচি আৰু তেজপাত দি দিছোঁ, আৰু এয়া বাদামখিনি দি দিম ইয়াত গোটেইখিনি, আৰু এয়া চেনিখিনিও দি দিছোঁ। গাখীৰ উতলি আহিছে, ডালিয়াখিনি দি দিম এতিয়া। এয়া ডালিয়া দি দিলোঁ সকলোখিনি। এয়া উতলি আহিছে ডালিয়াখিনি, বেছি দেৰি সিজাব নালাগে, এনেও সিজিয়ে আছে আগতে ডালিয়াখিনি, আৰু অলপ দেৰি 2-3 মিনিটমান সিজালে হৈ যাব। এনেদৰে লৰাই থাকিব, এয়া গাখীৰখিনি কমি আহিব, উতলি আহিছে এইখিনি। এয়া গাখীৰখিনি শুকাই আহিলে, এতিয়া গেছটো অফ কৰি দিম। এয়া চাওকচোন, ডালিয়া হৈ গ'ল।